हेलो फ्रेंड्स मिडुस्मितास किचेनলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আৰু আজি আমি বনাবলৈ লৈছো সৰিয়হ দি বনোৱা ৰৌ মাছৰ জোল। এই ৰেচিপিটো বনাবলৈ তেনেই সহজ, তেতিয়াহলে বলকচোন আমিনো কেনেদৰে ৰেচিপিটো বনালো আপোনালোকৰ আগত শেয়াৰ কৰো। ভিডিওটো শেষলৈকে চাই থাকিব আৰু শেষত মন্তব্য কৰিবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিলে। চেনেলটো যদি ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছে তেতিয়াহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। মই 3 পিচ ৰৌ মাছ লৈছো আৰু সৰিয়হ লৈছো মই আগদিনাখনেই তিয়াই ৰাখিছিলোঁ। বিলাহী লৈছো 3টা সৰু সাইজৰ আৰু জলকীয়া লৈছো 4টা। তাৰ পাছতে লৈছো নহৰু, পিয়াজ আৰু আদা। এতিয়া মই মিক্সি জাৰটোত সৰিয়হখিনি দি দিছো আৰু তাৰ লগতে মই দি দিম নহৰু কেইফুটা আৰু মই পিয়াজখিনিও দি দিম। এতিয়া দিছো আদা টুকুৰা আৰু লগতে দি দিম জলকীয়া কেইটাও। আমাৰ সৰিয়হৰ পেষ্টটো বনি গ'ল। এতিয়া ইয়াতে মই দি দিম নেমুৰ ৰস। নেমুৰ ৰস দিয়া এটাই কাৰণ যে সৰিয়হৰ তিতা ভাৱটো আমি যোৱাবলৈ টেঙা ব্যৱহাৰ কৰোঁ, তেতিয়া তিতা ভাৱটো নাইকিয়া হৈ যায়। আৰু এয়া আমাৰ পেষ্টটো ৰেডি হৈ গ'ল সৰিয়হৰ। এতিয়া আমি বিলাহী পেষ্টটো বনাই ল'ম। মই তাৰ কাৰণে 3টা বিলাহী লৈছোঁ। আপোনালোকৰ যদি বিলাহী কেইটা ডাঙৰ হয় 2টা বিলাহী ল'ব। মোৰ সৰু কাৰণে 3টা লৈছোঁ। এয়া মই বিলাহী পেষ্টখিনিও ৰেডি কৰিলোঁ। এতিয়া মই কেৰাহীখন উঠাই দিছোঁ আৰু কেৰাহীখনত তেল দি দিছোঁ। তেলটো আপোনালোকে নিজৰ জোখত দিব। মই একেবাৰে সৰিয়হখিনিলৈকে তেলটো দি লৈছোঁ। মই মাছ ভজা তেলখিনিতে সৰিয়হখিনিও একেলগে ভাজি ল'ম। এয়া মই মাছ 3 পিচ দি দিছোঁ। এয়া মোৰ মাছখিনি ভজা প্ৰায় হৈয়ে গৈছে। মই মাছখিনি অকণমান ৰঙা হোৱালৈকে ভাজি ল'লোঁ আৰু এতিয়া মই মাছখিনি উলিয়াই ল'ম কেৰাহীখনৰ পৰা। এতিয়া মই মাছ ভজা তেলখিনিতে সৰিয়হখিনিও বনাম। মই একেখিনি তেলেই ব্যৱহাৰ কৰিছোঁ যিহেতু থাকি গ'ল। এতিয়া মই অকণমান চেনি দিছোঁ তেলখিনিত আৰু লগতে মই দিম কাশ্মীৰী ৰেড চিলি পাউডাৰ। আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ দিয়াৰ লগে লগে আপোনালোকে লৰাই দিব, নহ'লে লাগি ধৰিব ৰেড চিলি পাউডাৰখিনি। আৰু লগতে দিছোঁ হালধি। এতিয়া মই সৰিয়হৰ পেষ্টটো ইয়াতে দি দিছোঁ আৰু মই এইখিনি ভালদৰে ভাজি ল'ম। আপোনালোকে মন কৰিছেনে মই বেছি মছলা ব্যৱহাৰ কৰা নাই, কিয়নো এই সৰিয়হ দিয়া মাছৰ জোলখনত বেছি মছলাত ব্যৱহাৰ কৰিলে খাই ভাল নালাগে। যদি আপোনালোকে ইচ্ছা কৰে ব্যৱহাৰ কৰিব পাৰে, যদি আপোনালোকে খাই ভাল পায়। কিন্তু আমি এনেদৰে বনাই খাই বেছি ভাল পাওঁ, তেতিয়া সৰিয়হৰ যিটো সোৱাদ সেইটো বহুত ভাল লাগে। আৰু এতিয়া মই দি দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু এইখিনি মই প্ৰায় 2 মিনিট সময় এনেদৰে ভাজি ল'ম আৰু ঢাকি দিম। এয়া 2 মিনিটৰ পাছত চাওক আমাৰ সৰিয়হখিনি লাহে লাহে সিজিবলৈ আৰম্ভ কৰিছে। আৰু এতিয়া মই ইয়াতে দি দিম বিলাহীৰ পেষ্টটো আৰু ভালদৰে এতিয়া মই সৰিয়হ আৰু বিলাহীখিনি ভাজি ল'ম। যেতিয়ালৈকে বিলাহীৰ কেঁচা গোন্ধটো নাযায় তেতিয়ালৈকে আপোনালোকে ভাজি থাকিব। এতিয়া মই এইখিনি 2 মিনিটৰ কাৰণে ৰাখি থ'ম আৰু 2 মিনিটৰ পাছত চক আমাৰ সৰিয়হখিনি লাহে জিবলৈ আৰম্ভ কৰিছে। আৰু এইখিনিতে মই 2টা কেঁচা জলকীয়া মাজেদি ফালি ইয়াতে যোগ কৰি দিম আৰু ঢাকি ৰাখিম মই 2 মিনিটৰ কাৰণে আকৌ। এয়া 2 মিনিটৰ পাছত আমাৰ ধুনীয়াকৈ বিলাহী আৰু সৰিয়হখিনি সিজি গ'ল আৰু বিলাহীৰ যিটো কেঁচা গোন্ধ সেইটোও সম্পূৰ্ণৰূপে নাইকিয়া হৈ গ'ল। এতিয়া আমি ইয়াতে পানী যোগ কৰিম। মই আধা গিলাচ পানী যোগ কৰিছোঁ। আপোনালোকে নিজৰ হিচাপত পানীটো যোগ কৰিব। এতিয়া আমাৰ সৰিয়হখিনি উতলিবলৈ আৰম্ভ কৰিলে আৰু মই মাছ কেইপিচ এতিয়া দি দিছোঁ। মাছ কেইপিচ দিয়াৰ পাছত মই আৰু 1 মিনিটমান সময় উতলিবৰ কাৰণে ৰাখি দিম। এয়া চাওক ভালদৰে আমাৰ উতলিবলৈ আৰম্ভ কৰিলে মাছখিনি। আৰু এতিয়া মই ইয়াতে যোগ কৰিম অকণমান মান ধনিয়া। আপোনালোকৰ যদি মান ধনিয়া নাথাকে তেতিয়াহ'লে যোগ নকৰিলেও একো নাই, এনেদৰে খাবলৈও বহুত ভাল লাগে। আৰু আজি আমাৰ এয়া সৰিয়হ দিয়া ৰৌ মাছৰ জোল ৰেডি হৈ গ'ল। আপোনালোকৰ বাৰু আজি এই ৰেচিপিটো কেনেকুৱা লাগিলে? তেনেই সাধাৰণ ৰেচিপি।
যদি আপোনালোকৰ আজি মোৰ এই ৰেচিপিটো ভাল লাগিলে তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আকৌ এটা নতুন ৰেচিপি ভিডিঅ' সৈতে আপোনালোকক লগ পাম ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ